हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। और आजिर भिडिओ तो हब माई जिओ एप्लिकेशनटोर एटा खतरनाक फिउचारर ओपरत। एनेकुवा एटा फिउचार जत आपनालोकर जीएफए होक बा बीएफए होक जने कि নহওক किय যদি বেলেগক কল মেছেজ কৰে তেতিয়াহলে মিছা মাতি হাৰিব নোৱাৰিব। যি নাম্বাৰত কল মেছেজ কৰিছে আৰু কেতিয়া কৰিছে কিমান টাইম কথা পাতিছে সকলোখিনি আপোনাৰ মোবাইলতে চাব পাৰিব। আপোনালোকে জিঅ' ইউজাৰ হয় যদিও এই সিক্ৰেটৰ বিষয়ে সকলোৱে নাজানে। ভিডিঅ'টো শেষলৈকে চাই থাকক, প্ৰচেছ বাই প্ৰচেছ ভিডিঅ'টোত কোৱা হ'ব। যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকৰ মোবাইলত মাই জিঅ' এপ্লিকেশ্যনটো ইনষ্টল নাই তেতিয়াহ'লে প্লে ষ্টৰত গৈ মাই জিঅ' এপছটো ইনষ্টল কৰি লওক। মোৰ ইনষ্টল আছে। এতিয়া আপোনালোকে পোনপ্ৰথমে এপ্লিকেশ্যনটো ওপেন কৰি লওক। ওপেন হৈ গ'ল। ওপেন কৰাৰ পিছত ওপেন কৰাৰ পিছত আপোনালোকে এই মোবাইল অপশ্যনটো দেখা পাইছে। এই মোবাইল অপশ্যনটোত ক্লিক কৰক। এই মোবাইল অপশ্যনটোত ক্লিক কৰাৰ পিছত লিংক নিউ একাউণ্ট বুলি অপশ্যনটো যে আছে ইয়াতে ক্লিক কৰক। লিংক নিউ একাউণ্টত ক্লিক কৰাৰ পিছত আকৌ মোবাইল বুলি অপশ্যন এটা পাব আৰু এই মোবাইল অপশ্যনটোত এই মোবাইল অপশ্যনটোত ক্লিক কৰাৰ পিছত লিংক নিউ একাউণ্ট এণ্টাৰ মোবাইল নাম্বাৰ। ইয়াতে আপুনি যিটো নাম্বাৰ এড কৰিব বিচাৰে সেই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰক। মই নাম্বাৰটো এণ্টাৰ কৰিছোঁ। এনেকুৱাকৈ এণ্টাৰ কৰাৰ পিছত জেনেৰেট OTP এই অপশ্যনটোত ক্লিক কৰি দিয়ক। তাৰপিছত সেই নাম্বাৰটোত OTP এটা যাব আৰু সেই OTPটো ইয়াতে ফিল কৰি দিয়ক। ফিল কৰি পেলাই ছাবমিট OTP বুলি যে অপশ্যনটো আছে এই ছাবমিট OTP অপশ্যনটো ছাবমিট কৰি দিয়ক। নাম্বাৰটো এড হোৱাৰ পিছত আপোনালোকে বেক আহক। বেক অহাৰ পিছত ইয়াতে যে দেখা পাইছে চুইচ একাউণ্ট অপশ্যনটো, এই চুইচ একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপুনি যিটো নাম্বাৰ এড কৰিছিলে সেই নাম্বাৰটো ইয়াতে আহিব আৰু সেই নাম্বাৰটোৰ ৰাইট চাইডে যিটো টিক আছে সেইটো এই টিকটোত ক্লিক কৰি দিয়ক। এই টিকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহিব। অহাৰ পিছত ইয়াতে এইখিনি ঠাইত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে সেই নাম্বাৰটোৱে কিমান ডাটা ইউজ কৰিছে, কেতিয়া কিমান টাইমত আৰু কল কেতিয়া কৰিছে, কিমান টাইমত, কোনটো নাম্বাৰত মেছেজ, এই সকলোখিনি দেখা পাব। ইয়াতে সম্পূৰ্ণ কল ডিটেইল চাব লগা হ'লে 1 মাহৰ কাৰণে চাব পাৰিব। ইয়াতে যাওক, যাই পেলাই মই 15 তাৰিখৰ পৰা চাইছোঁ আৰু 23 তাৰিখ
15 এপ্ৰিলৰ পৰা 23 তাৰিখৰ ভিতৰত যিমান কল মেছেজৰ ডিটেইলছ আছে গোটেইখিনি আপুনি ভিউ ষ্টেটমেণ্ট এই অপশ্যনটোত চাব পাৰিব আৰু ইমেইলৰ যোগেৰেও চাব পাৰিব ইমেইল ষ্টেটমেণ্ট আৰু ডাউনলোড কৰিও চাব পাৰিব আমি এতিয়া ভিউ ষ্টেটমেণ্টত চাম ভিউ ষ্টেটমেণ্টত টিক লগাই আছে তাৰপিছত ইয়াতে সাবমিট অপশ্যনটো আছে সাবমিট কৰি দিয়ক প্লিজ select range within 30 days and try again 30 দিনতকৈ বেছি হৈ আছে আমি মেৰ 1 তাৰিখৰ পৰা চাম ओके सबमिट आ गया फुल डिटेल्स तार पिছত यूजेस चार्जेस वाली ऑप्शनটোত ক্লিক কৰি দিয়ক ডাটা কিমান ইউজ কৰিলে কিমান টাইমত কেতিয়া অন কৰিলে সকলোখিনি ইয়াতে গম পাব ইয়াতে ক্লিক কৰাৰ পিছত ক্লিক হিয়াৰত যাব ক্লিক হিয়াৰত ইয়াতে 23 তাৰিখে আজি কিমান ডাটা ইউজ কৰিলে ইয়াতে সম্পূৰ্ণ ডাটা কিমান ইউজ কৰিলে ইয়াতে গম পাব কিমান টাইমত সম্পূৰ্ণ ডাটা একদম যিমান তাৰিখৰ পৰা আপুনি চাইছে সিমান তাৰিখলৈকে এটা সম্পূৰ্ণ চাব পাৰিব তাৰ পিছত আপুনি যদি কল ডিটেইলছৰ বিষয়ে চাব বিচাৰে তেতিয়াহ'লে ভইচত যাওক ভইচত যাই পেলাই ক্লিক ইয়াৰ অপশ্যনটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আমি 1 মেৰ পৰা চাইছিলোঁ 1 মেত এইটো নম্বৰত কল গৈছিলে কিমান মিনিট কথা পাতিছে 257 সেকেন্ড এইটো সেকেন্ডত আছে আপোনালোকে মিনিটটো উলিয়াই ল'ব পাৰিব কিমান মিনিট হয় ইয়াতে সেকেন্ডত দিয়া আছে আৰু পুৰা সম্পূৰ্ণ আজি তাৰিখলৈকে যিমান কল কৰিছে বেলেগ নম্বৰত আৰু যিটো নম্বৰত কল গৈছে সেই নম্বৰটো ইয়াতে আপোনালোকৰ মেছেজটো চাব বিচাৰিলে এছএমএছত যাব কিমান তাৰিখৰ পৰা আজি তাৰিখলৈকে কোনো ৰেকৰ্ড নাই সেইকাৰণে মেছেজটো নো ৰেকৰ্ড ফাউণ্ড দেখুৱাইছে এইখিনিয়ে আছিলে জিঅ'ৰ সিক্ৰেট ফিউচাৰ যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে বাই বাই